हेलो गाइस नमस्कार आज और नतुन भिडिओले आपनाक स्वागतम। आज 5 जून সেইভাবে आज विश्व परिवेश दिवस। गछ থাকিলে মানুহ থাকিব, সেইকাৰণে আজি আমি বিশ্বখন শুৱনি কৰিবৰ কাৰণে আমি আজি মদাৰঘাট LP স্কুলত নিজাববীয়াকৈ আমি গছ ৰোপণৰ কাৰ্যসূচী এটা লৈ কিনে আজি গছ ৰোপণ কৰিছোঁ। তাৰে কিছুমান আপোনালোকক ভিডিঅ' আৰু গছ ৰোপণৰ কেইটামান গছ আমি নিজে আনিছোঁ। আম গছ যেনেকুৱা জামু গছ, আমলখি গছ, এনেকুৱা বিভিন্ন ধৰণৰ গছ আজি ৰোপণ কৰি আমি নিজৰ বাগিচাখন শুৱনি কৰিব লৈছোঁ। তাৰে কেইটামান গছ মই আপোনালোকক দেখাইছোঁ। এইটো মধুৰি গছ হয়, বৰজাতীয় মধুৰি। ইয়াত আমি ৰুইছোঁ আপোনাৰ জামু গছ। এতিয়া নেটটো লগোৱা কমপ্লিট হ'ল আমাৰ। এইটো আপোনাৰ বৰজামুক বুলি কয়। এইফালে নেটৰ কাৰণে আপোনাৰ বাঁহ কাটি আছে। এইফালে আমাৰ আম গছ, এইফালে আমি আমলখি গছ ৰুইছোঁ। লগতে এইফালে ভাটিয়াম গছ, এইফালে বেলগছ, নেমু গছ, ইয়াতো আম গছ ৰোপণ হৈছে। এইফালেও আমি কেইজোপামান গছ ৰুইছোঁ। এইফালেও কেইজোপামান ৰুইছোঁ। এইফালে এতিয়ালৈকে লগৰকেইটা ৰুয়ে আছে।